गहपुराव दुंहाव थासारि पुलिस रायजोफोरनि गेजेराव दाङाबाजि गहपुरनि लौगुथियाव दायनिगिरिखौ हमनो थांनाय पुलिसनि हान्जाजों जायगानि रायजोफोरा दाङाबाजि जायो। बेनि उनावनो दुंहाव थासारि सोमजियो। जाउनाव पुलिसनि लावथि सिबनायाव गोबाङा जखम जानायनि अजद नाथाय गहपुर पुलिसा बुनायनि बाथ्राखौ नेवसिगारदों। मख'जाथावदि साननैसो सिगाङाव आइजो पुलिसखौ लाफानानै पुलिसनि हान्जाखौ सा 200सो सुबुङा गाग्लोबदोंमोन। बे जाथायाव 3 पुलिसनि सुबुङा जखम जादोंमोन। बे जाथायनि केसनि थाखायनो दायनिगिरिखौ पुलिसा हमनो थांदोंमोन। কালি আহি পেলাই আজি মানে জোৱাইবিলাক কিবা মানে খানা খাম বুলি আহিছিলে। তাৰপিছত এতিয়া ঘৰত আহি পেলাই মানে আমাৰ এনেই ফূৰ্তিত আছিলে মানে আমাৰ জয়া আৰু আমাৰ একেলগে ফূৰ্তি মানে কিবা খাবলৈ আহিছিলে। তাৰপিছত ইহঁতে মানে আহি পেলাই তাৰ পৰা চিধা উমাই পেলাই তাৰপিছত সুধিছে মানে গোট খাবলৈ কৈছে মানে। তাৰপিছত কিহৰ কাৰণে কৈছে মানে তাৰপিছত একো খোৱা নাই, একো মাত বোলে দিয়া নাই। তাৰপিছত মানে সিফালে আকৌ আমাৰ দাদা দুজনকো লৈ গৈ আমি বিয়াত আছিলোঁ। এতিয়া মাৰপিট মানে মানুহক কিহৰ কাৰণে মানে কিহৰ কাৰণে সুধিছে মানে কিহৰ কাৰণে এইটো ঘটনাটো কিহৰ কাৰণে হৈছে বুলি। তাৰপিছত মানুহক উঠাপুৰা মানে মানুহক দৌৰি দৌৰি লৈছে মানে দৌৰি দৌৰি যাব লাগিব বুলি কৈছে। মোকো এতিয়া আকৌ মই ইফালে যাব লাগিব। কিছুমানে পিটিছে পুলিচতে মানে মানুহক দৌৰি দৌৰি মানে মানুহক কিছুমানে দৌৰি পেলাই লৈ গৈছে মানে। এতিয়া মানে মোৰ দাদাই ডাঙৰ দাদাই মানে মহকুটিৰ পৰা আহিছিলে মিডাৰ কাৰণে মানে বিয়া আছিলে। তাৰপিছত সিহঁতে মানে আমাৰ এই সংক্ৰান্তত এটা কেছ আগতে ৰেজিষ্টাৰ হৈ আছিলে 352/2021। তাতে আমাৰ ইয়াতে এটা কেছ সংক্ৰান্তত আমাৰ এটা পুলিচৰ টীম আহিছিলে। টীম আহোঁতে আমাৰ যিখিনি আমাৰ লফুল একশ্যন আছে এইখিনি কৰাত ইয়াৰে কিছু গাঁৱৰ লোকে বাধা প্ৰদান কৰিছিলে। তাতে আমাৰ কিছুমান তেতিয়া আমাৰ নেম একিউজ কেইজনমান আছিল। তো আজি আমি এটা চাৰ্চ অপাৰেশ্যন চলালোঁ আৰু কেইজনমান ছাছপেক্টেড যিখিনি আমাৰ ষ্টেটমেণ্টত আহিছিল তেওঁলোক কেইজনমানক আমি ডিটেইন কৰিছোঁ। এতিয়া আজি 6জন কৰিছোঁ, আগতে এজনক এৰেষ্ট কৰা হৈছে।